উদাহৰণ 7 মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 96 আৰু 404ৰ গসাউ উলিওৱা ইয়াৰ পৰা সিহঁতৰ লসাগু উলিওৱা। আমাক ইয়াত কোৱা হৈছে 96 আৰু 404ৰ গসাউ উলিয়াব লাগে মৌলিক উৎপাদক পদ্ধতিৰে। তাৰপিছত ইয়াৰ পৰা আকৌ আমাক লসাগু উলিয়াব লাগে। তেতিয়াহ'লে আমি এইটো সমাধান কৰিম যে প্ৰথমে 96ৰ মৌলিক উৎপাদক কি হ'ব পাৰে। গতিকে আমি ইয়াত কি কৰিম চেক কৰিম 96। এতিয়া যি সংখ্যাৰে আমি হৰণ কৰিম সেই সংখ্যাটো আমাৰ মৌলিক সংখ্যা হ'ব লাগিব আৰু সম্পূৰ্ণভাৱে যাতে হৰণ যায়। এতিয়া যদি ইয়াত আমি 2 লওঁ 2টো আমাৰ কি সম্পূৰ্ণভাৱে যায়, ইয়াত কেইবাৰ যাব 4 বাৰ, বাকী থাকে 1 16ৰ মাজত কেইবাৰ যাব আমাৰ 8 বাৰ অৰ্থাৎ 48। আকৌ আমাৰ যিটো সংখ্যাৰে হৰণ দিম সেইটো কি হ'ব লাগিব মৌলিক। ইয়াত কি যাব 2 ৰে যাব 2 4, আকৌ আমাৰ 2 ৰে যাব 1 2, আকৌ আমাৰ 2 ৰে যাব 6, আকৌ 2 ৰে ইয়াত কেইবাৰ যাব 3 বাৰ। অৰ্থাৎ এই 96ৰ আমাৰ মৌলিক উৎপাদক হ'ল 2 2 2 2 2 3। গতিকে এটা আমি লিখিম 2 × 2 × 2 × 2 × 2 × 3। অৰ্থাৎ এই 96ৰ মৌলিক উৎপাদক হ'ল 2 × 2 × 2 × 2 × 2 × 3। এতিয়া আমি কাৰ উলিয়াম এই 404ৰ মৌলিক উৎপাদক উলিয়াই ল'ম। 404 এইটো আমি মৌলিক সংখ্যাৰে হৰণ দিম 2 ৰে দিলোঁ কেইবাৰ যাব 2 বাৰ 0 2, আকৌ আমি 2 ৰে দিম কেইবাৰ যাব 1 0 1। এতিয়া এনেকুৱা কোনো মৌলিক সংখ্যা নাই যিটো সংখ্যা 100ৰ মাজত সম্পূৰ্ণভাৱে আমাৰ হৰণ যায়। গতিকে ইয়াত আমি লিখিম আৰু 404 এইটোৰ মৌলিক উৎপাদক পালোঁ 2 × 2 × 101। এতিয়া এই সংখ্যা দুটাৰ আমি গসাউ লিখিম। গসাউ 96 404ৰ গসাউ আমি কি লিখিম চোৱা, যিহেতু এইবিলাক আমাৰ কি মৌলিক উৎপাদক। এতিয়া যিটো আমাৰ মিল আছে সেইটোৱে আমি কমন কেইটা ল'ম, কমন কেইটা আমি ল'ম, বাকী কেইটা নলওঁ। চোৱা ইয়াত কি আছে 2 আছে, ইয়াতে আমি 2 আছে, এটা 2 ল'ম, আকৌ ইয়াতে 2 আছে, ইয়াতে 2 আছে, ইয়াৰ পৰা এটা ল'ম, ইয়াতে 2 আছে ইয়াতে নাই গতিকে নলওঁ, ইয়াতে 100 কি 1 ইয়াতে আছে নাই গতিকে এইটো আমি নলওঁ। গতিকে এই দুটা পূৰণ কৰিলে কি হ'ব 4। অৰ্থাৎ এই 96 আৰু 404ৰ গসাউ হ'ল আমাৰ কিমান 4। এতিয়া ইয়াৰ পৰাই আমি কি কৰিম লসাগু উলিয়াই ল'ম। যে আমি গসাগু পাই গ'লো, এতিয়া আমি কি কৰিম লসাগু। এগেইন আকৌ এতিয়া আমি কি উলিয়াম লসাগু উলিয়াই ল'ম। এতিয়া লসাগু উলিয়াৰ এটা আমি কি সূত্ৰ পাইছিলোঁ। সূত্ৰটো হ'ল যে গসাউ ইনটু লসাগু is equal 96 × 404। এতিয়া চোৱা গসাগু আমি কিমান পাইছিলোঁ 4, গতিকে ইয়াৰ ঠাইত আমি কি লিখিম 4। লসাগু এতিয়া 4টো যদি আমি সিফালে লৈ যাওঁ কি হ'ব আমাৰ পূৰণ আছে হৰণ হ'ব। লসাগু
এতিয়া চোৱা, এতিয়া আমি কি কৰিম, কটাকটি কৰিম। এই 4টো এই 4ৰ মাজত কিবা যাব 1 বাৰ, 0ৰ মাজত কি 0 আৰু 4ৰ মাজত কি 1 বাৰ। তেতিয়াহ'লে আমাৰ কি থাকিল 96 ইনটু 101। লসাগু 96 আৰু 404ৰ এতিয়া এই দুটা পূৰণ কৰিলে যি আহে সেইটোৱে হ'ব। এতিয়া এই দুটা পূৰণ কৰিলে কি আহিব আমাৰ, গতিকে আমি চাইডত কি কৰিম, পূৰণটো কৰি লওঁ। 10196 606 আকৌ 909 6969। গতিকে আমাৰ লসাগু হ'ল 969। সংখ্যা দুটাৰ গসাগু আমি কিমান পাইছিলোঁ 4, আকৌ সংখ্যা দুটাৰ লসাগু পালোঁ কি 969। উদাহৰণ 8, মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 672 আৰু 120ৰ গসাগু আৰু লসাগু উলিয়াব লাগে। আমাক কি কোৱা হৈছে, মৌলিক উৎপাদীকৰণ পদ্ধতিৰে উলিয়াব লাগে। তেতিয়াহ'লে ইয়াত আমি আগতে কি কৰিম, সমাধান লিখিম, সলিউশ্যন। এতিয়া এই 6 সংখ্যাটোৰ মৌলিক উৎপাদক কি হ'ব পাৰে, অৰ্থাৎ ইয়াৰ আমি কি কৰিম, আগৰ দৰে মৌলিক সংখ্যাৰে হৰণ কৰিম। অৰ্থাৎ 2 এটা মৌলিক সংখ্যা কিমান বাৰ যাব, 3 বাৰ যাব। গতিকে এই 6 সংখ্যাটোৰ মৌলিক সংখ্যা হ'ল অৰ্থাৎ 2 আৰু কি 3, অৰ্থাৎ এই 6ৰ মৌলিক উৎপাদক কি হৈ গ'ল এতিয়া 2 আৰু 3। আকৌ আমি কি কৰিম 72, এই 72ৰ মৌলিক উৎপাদক কেইটা আমি উলিয়াই ল'ম 72। এতিয়া আকৌ এটা আমি 2ৰে হৰণ দিলোঁ, কিমান বাৰ যাব, গতিকে 3 6 12ৰ মাজত 6, আকৌ আমি 2ৰে দিম, কিমান বাৰ যাব 118, আকৌ আমি 2ৰে দিম, কিমান বাৰ যাব 9, আৰু ইয়াত কি থাকিব 3ৰে যাব 3। অৰ্থাৎ এই 72ৰ মৌলিক উৎপাদক হ'ল 2, কেইটা আছে, এটা দুটা তিনিটা, গতিকে 2 টু দি পাৱাৰ 3 লিখিব পাৰোঁ। আকৌ 3 কেইটা আছে, দুটা আছে, গতিকে ইয়াত লিখিব পাৰোঁ কি 3 টু দি পাৱাৰ 2, 3 টু দি পাৱাৰ 2। এতিয়া আকৌ আমি কি কৰিম 120 উলিয়াই ল'ম, কিহেৰে দিব লাগিব, 2ৰে দিওঁ, গতিকে কিমান বাৰ যাব 60, আকৌ 2ৰে দিওঁ, কিমান বাৰ যাব 30, আকৌ 2ৰে কিমান হ'ব 10, আকৌ কিৰে যাব 2ৰে যাব 5। গতিকে এই সংখ্যাটোৰ মৌলিক উৎপাদক কি হৈ গ'ল, 120ৰ মৌলিক উৎপাদক হ'ল 2 কেইটা আছে, এটা দুটা তিনিটা, গতিকে ইয়াত লিখিম 2 টু দি পাৱাৰ 3। আকৌ 3 কেইটা আছে, 3 আছে এটা, আৰু 5 কেইটা আছে, 5 আছে এটা। গতিকে ইয়াৰ পৰা আমি এতিয়া কি লিখিম, গসাগু লিখিম, গসাগু ইয়াৰ মাজত 672 আৰু 120, এই সংখ্যা দুটাৰ পৰা গসাগু আমি কি কৰিম, কোনটো আমাৰ কি আছে মিল থকা, ইয়াতে 2 কেইটা আছে, এটা, ইয়াতে 2 তিনিটা, ইয়াতে 2 তিনিটা, গতিকে ইয়াৰ পৰা আমি এটাহে ল'ব পাৰিম। গতিকে মিল থাকিব লাগিব, ইয়াতে 2 দুটা নাই, গতিকে এটাহে ল'ম, গতিকে কি কৰিম এটা ল'ম। আকৌ ইয়াত 3 এটা আছে, ইয়াতে কি আছে দুটা, ইয়াতে এটা, গতিকে ইয়াৰ পৰা আমি কি কৰিম এটা ল'ম। তেতিয়াহ'লে আকৌ ইয়াতে 5 নাই, ইয়াতো 5 নাই, গতিকে 5 আৰু নাযায়, গতিকে এই দুটা পূৰণ কৰিলে কি হ'ব 6। এই সংখ্যা তিনিটাৰ গসাগু হ'ল আমাৰ কি 6। এতিয়া আমি কি উলিয়াম, আকৌ আমি উলিয়াম লসাগু, আমি গসাগু পাই গ'লো। এতিয়া আমি কি কৰিম লসাগু, লসাগু হ'ল যে আমাৰ ইয়াৰ পৰা চোৱা, ইয়াতে 2 আছে, ইয়াতে 2 আছে, ইয়াতে 2 আছে, যিটো পাৱাৰ বেছি থাকিব, অৰ্থাৎ যিটোৰ ইয়াতে মিল থকা বেছি থাকিব, সেইটোহে আমি
ল'ম। ইয়াতে 2 তিনিটা, ইয়াতে তিনিটা, ইয়াতে এটা, গতিকে আমি 2 কি ল'ম 3 হে ল'ম। আকৌ চোৱা ইয়াতে কেইটা আছে, এটা, ইয়াতে 2টা, ইয়াতে এটা, গতিকে আমি 2টাহে ল'ম। যিটো তাৰমানে বেছি আছে, মিল থকাৰ যিটো বেছি আছে সেইটোহে আমি ল'ম 2। আকৌ ইয়াতে 5 নাই, তথাপিও আমি ল'ম। মিল থাকিলেও ল'ম, নাথাকিলেও আমি ল'ব লাগিব। এতিয়া চোৱা এই সংখ্যাকেইটা যদি এতিয়া পূৰণ কৰি দিওঁ, এতিয়া যে 2 টু দি পাৱাৰ 3 মানে আমাৰ 8, 2 টু দি পাৱাৰ 3 মানে 8, গতিকে ইয়াত কি হ'ব আমাৰ 8। আকৌ 3 স্কোয়ার মানে হ'ল আমাৰ 3 স্কোয়ার মানে 3 ইন্টু 3 অর্থাৎ 9, ইয়াতে হ'ব কি আমাৰ 9 আর ইয়াতে কি আমাৰ 5। এতিয়া এইকেইটা পূরণ কৰিলে আমাৰ কি হ'ব যে 8 নং 72, 8 নং 72। আকৌ 72 লগত যদি 5 পূরণ কৰা হয় কি হ'ব 10 আৰু 5 7 35, হাতত 1 আছে 36, 36, গতিকে আমাৰ হ'ব 360। গতিকে এই তিনিটাৰ লসাগু আমাৰ কিমান 360। গতিকে এইখিনি তোমালোকে কৰিবা। যদি তোমালোকে কোনোবাই বুজি নোপোৱা কমেণ্ট যোগে জনাব পাৰিবা, আৰু যদি কিবা প্ৰশ্ন থাকে তোমালোকে কৰিব পাৰিবা।